নমস্কাৰ আজি পুনৰবাৰ আপোনালোকক কিভা এছাম চেনেলটোলৈকে সুস্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম কিভা কসমেটিক প্ৰডাক্টৰ বিষয়ে। কাৰণ বহুত দিন ধৰি আজি ধৰক মই প্ৰডাক্টৰ ভিডিঅ' দি আছোঁ, কিন্তু সকলোবোৰ প্ৰডাক্ট হেল্থ ৰিলেটেড প্ৰডাক্টেই মই দেখাই আছোঁ আপোনালোকক, আৰু আগলৈকেও আগন্তুক দিনত মই দেখাম। কাৰণ 550ৰ ওপৰত কেইবাট প্ৰডাক্ট আছে, তো সকলো প্ৰডাক্ট ধৰক এটা ভিডিঅ'ত কেপচাৰ কৰাটো টান হ'লেও আজি মই চেষ্টা কৰিম যিখিনিলৈকে পাৰোঁ সেইখিনি ভিডিঅ' আপোনালোকক দেখাম, সেইখিনি প্ৰডাক্ট আপোনালোকৰ মাজত দাঙি ধৰিম। আজি ফাৰ্ষ্ট টাইম দেখাব খুজিছোঁ কিভা কসমেটিক প্ৰডাক্টৰ প্ৰথমটো প্ৰডাক্ট মোৰ হাতত আছে এল'ভেৰা ফেচ ৱাছ। তো ফেচ ৱাছ আমি সকলোৱে ব্যৱহাৰ কৰোঁ, আৰু লগতে ফেচ ৱাছ ব্যৱহাৰ কৰাটো সকলোৰে কাৰণে ভাল, কাৰণ মুখখন ধুনীয়া কৰি ৰখাটো সকলোৰে এটা সপোন থাকে। তো আমাৰ কাৰণে আছে, আমাৰ মাজত আছে কিভা এল'ভেৰা ফেচ ৱাছ। তো এল'ভেৰা ফেচ ৱাছ যিটো হৈছে এইটো আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে। এল'ভেৰাযুক্ত এইটো ফেচ ৱাছ বহুত ধুনীয়া প্ৰডাক্ট, আৰু GMP চাৰ্টিফাইড হয়, আপোনালোকে গম পাইছে। তো এই প্ৰডাক্টটো বহুত বেছি ভাল, আৰু এই প্ৰডাক্টটো কিভা ইণ্ডাষ্ট্ৰিত আছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। নেক্সট ইয়াৰ লগত আছে নিম ফেচ ৱাছ। নিমটোতো সকলোৱে জানে, এইটো হ'ল নিম ফেচ ৱাছ। এইটোও বহুত ধুনীয়া ৰিজাল্ট, অল স্কিন টাইপ সকলো স্কিনৰ মানুহে এইটো ব্যৱহাৰ কৰিব পাৰে। নিম ফেচ ৱাছ, নিম ফেচ ৱাছ যদি কোনোবাৰ যদি শালমনো থাকে সেইটোও মানে কমোৱাত ভাল কৰে, বা স্কিনৰ ধৰক প্ৰব্লেম থাকিলে এইটো ভাল কৰে। তো নিম ফেচ ৱাছটো ব্যৱহাৰ কৰিব পাৰিব। তাৰ লগতে আছে আমাৰ লগত 21 টকীয়া এটা নিম ফেচ ৱাছ, যিটো এইটো সৰু ভাৰ্চন নিম ফেচ ৱাছৰ। এইটো নিম ফেচ ৱাছৰ সৰু ভাৰ্চন হৈছে 21 টকীয়া এইটো নিম ফেচ ৱাছ। তো এইটোও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, এইটোৰো ৰিজাল্ট ভাল। এইটো ডেইলি ইউজৰ কাৰণে, মানে ধৰক ক'ৰবাত যদি যায় তেতিয়াহ'লে লৈ যাব পাৰে লগতে। আৰু তাৰ লগতে আছে আমাৰ কিভাত চাবোন ব্ৰাছ, কিভা চাবোন ব্ৰাছ। তো এইটো ব্যৱহাৰ কৰিব পাৰে, বহুতখিনি জড়ি বুটি দি বনোৱা হৈছে। এইটো আমাৰ শৰীৰৰ কাৰণে বহুত শক্তিশালী প্ৰডাক্ট হয়। এইটো চাবোন ব্ৰাছ যদি আপোনালোকে সকলোৱে ব্যৱহাৰ কৰে, মানুহটো এক্টিভ ৰখাত সহায় কৰে, আৰু আপোনালোকৰ যিটো এনাৰ্জেটিক কৰি ৰাখে, যাৰ কাৰণে এইটো ডেইলি 1 চামুচকৈ ব্যৱহাৰ কৰক, আৰু এনাৰ্জেটিক হৈ থাকিব, মানে শক্তিশালী হৈ থাকিব, আৰু ভাগৰ ভাৱটো নোহোৱা কৰে। চাবোন ব্ৰাছে বহুত ধুনীয়া হয়, এইটো প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, কিভা চাবোন ব্ৰাছ। তো কিভাত এনেকুৱা ধৰণৰ প্ৰডাক্টবিলাক আছে। লগতে আছে ফুট কেয়াৰ ক্ৰীম। এইটো গোৰা যদি কোনোবাৰ ফাটে, ঠাণ্ডাৰ ছিজন আহি আছে, তো ঠাণ্ডাৰ দিন আহিছে যেতিয়া গোৰা ধৰক বহুতৰে ফাটে, তো গোৰাটো ভাল কৰাৰ কাৰণে কিভা ফুট কেয়াৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ফটাটো একদম 100% ৰিজাল্ট আছে এইটোৰ। এই প্ৰডাক্টটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, আৰু দামো বেছি নহয়, 60 টকা মাত্ৰ এই প্ৰডাক্টটোৰ দাম। আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিভা ফুট কেয়াৰ ক্ৰীম। আৰু আজিৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই, যাতে আপোনালোকে গম পায় যে কিভাত অকল হেল্থ ৰিলেটেডে নহয়, FMCG প্ৰডাক্টবিলাকো আছে, যেনে কসমেটিক প্ৰডাক্টবিলাকো আছে। আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব কিভাত জড়িত হোৱাৰ পাছত, বা কিভাত জড়িত নোহোৱাতে আপোনালোকে ব্যৱহাৰ কৰি ল'ব পাৰে। তাৰপিছত প্ৰডাক্ট যদি ভাল লাগে আপোনালোকে কিভাত জড়িত হ'ব পাৰে। মোৰ ফোন নাম্বাৰ ডেছক্ৰিপশ্যনত দি থৈ দিম, কোনো অসুবিধা নাই। আপোনালোকে জইন কৰে যদি মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব, কোনো অসুবিধা নাই। আৰু এইটো হৈছে এণ্টি মাৰ্কছ। আপোনালোকে চাব পাৰে এই চকুৰ তলৰ যিটো ক'লা দাগ পৰে, তো মহিলা মানুহৰ বেছিকৈ পৰে, তো এই প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে। চকুৰ তলৰ যিটো ক'লা দাগ আছে এইটো নোহোৱা কৰি দিয়ে কিভা আণ্ডাৰ আই ক্ৰীম। আণ্ডাৰ আই ক্ৰীমে আপোনালোকৰ চকুৰ তলৰ পৰা দাগটো নোহোৱা কৰি দিব। তো নেক্সট আমাৰ লগত আছে কিভা চাবোন। চাবোনৰ বহুতটা কোৱালিটি আছে কিভাত, এই এনেকুৱা ধৰণৰ সকলোৱে যাতে ঘৰত ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে চাবোনো আছে। মানে দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো ধৰণৰ মানে বস্তুৱে আছে। চুগাৰ থকা মানুহৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আজিৰ দিনত। ধৰক মানে চুগাৰটো বহুতৰে থাকে, তো মিঠা নোহোৱা চাহত যিটো দি পেলাই খায়, চুগাৰ ফ্ৰী চেনি বুলি যিটো কওঁ আমি নৰ্মেলি, তো সেইটোৱে হৈছে এইটো। তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে চুগাৰ ফ্ৰী টেবলেট, মানে এইটো চাহত দি খাব পাৰে। আপোনালোকে ইউজটো জানেই, তো চাহত দি খাব পাৰে, খালে ভাল। নেক্সট তাৰ লগতে আছে শ্বেভিং ক্ৰীম। আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, এইটোৰ বিষয়ে ক'ব লগা নাই। শ্বেভিং ক্ৰীমটো সকলোৱে জানেই। আফটাৰ শ্বেভিং জেল আছে, মুখখনত ধৰক কাটা চিঙা যিটো এইটো
স্প্ৰিটটো লগায় তো এনেকুৱা ধৰণৰ এইটো আফটাৰ শেভিং জেল বহুত ধুনীয়া স্কিনটো ভাল কৰে আপোনালোকৰ কটা চিঙা হ'লেও ভাল মানে লগালে এইটো ভাল হৈ যায় কটা চিঙা হ'লেও তো এইটো দাড়ি খুৰাই উঠি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব বহুত ভাল ৰিজাল্ট হয় এইটো তাৰ লগতে আছে কুকুম্বাৰ এইটো হ'ল ফেচ পেক আপোনালোকে লগাব পাৰে ফেচ পেকটোৰ বিষয়ে জানে মুখত লগাব লাগে তাৰপিছত 15 মিনিট পিছত ধুই দিব লাগে তো ভাল হয় স্কিনৰ কাৰণে তিয়হৰ পৰা বনোৱা নেক্সট আছে আমাৰ লগত এল'ভেৰা শ্যাম্পু চুলিৰ কাৰণে বহুত বেছি ভাল এল'ভেৰা শ্যাম্পু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ব্যৱহাৰ কৰি নিজে নিশ্চয় ভাল পাব চুলি সৰা বন্ধ কৰে লগতে চুলি যদি কোনোবাৰ কম বয়সতে পকে তো সেইটোও কণ্ট্ৰল কৰে এল'ভেৰা শ্যাম্পুৱে লগতে আছে আমাৰ লগত হেয়াৰ ফল শ্যাম্পু এনেকুৱা ধৰণৰ শ্যাম্পুৰো বহুতটা কোৱালিটি আছে আপোনালোকে চাই ল'ব পাৰে কিবাত বহু ধৰণৰ প্ৰডাক্ট আছে আৰু সকলো প্ৰডাক্ট ধৰক এটা ভিডিঅ'ত কেপচাৰ কৰাটো টান আজি জাষ্ট নৰ্মেলি কেইটামান প্ৰডাক্ট দেখাইছোঁ তাৰ লগতে আছে আমাৰ লগত আছে লেমন হানি লেমন ফেচ ক্ৰীম ফেচ ৱাছ চৰি হানি লেমন ফেচ ৱাছ এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে GMP চাৰ্টিফাইড হয় বহুত ধুনীয়া ৰিজাল্ট আৰু ঠাণ্ডাৰ দিনৰ কাৰণে এইটো বেছি ভাল হয় মই ছাজেষ্ট কৰোঁ নেক্সট চুলিত জেল লগাই নহয় জেল লগোৱাৰ কাৰণে এইটো জেল হেয়াৰ ষ্টাইলিং জেল লগাব পাৰে যোনে লগায় আৰু আয়ুৰ্বেদিক হয় বহুত ধুনীয়া ৰিজাল্ট হয় এইটো হৈছে টুথপেষ্ট কিবা টুথপেষ্টৰো বহুতটা কোৱালিটি আছে কাৰণ সকলো ধৰক এটা ভিডিঅ'ত দেখুৱাটো টান তথাপিতো সাম্যকভাৱে আপোনালোকক যাতে নলেজখিনি দিয়াৰ কাৰণে যাতে কছমেটিক প্ৰডাক্টখিনি আছে সেই কথাটো আপোনালোকে যাতে গম পায় তাৰ কাৰণে দেখাইছোঁ এইটো কেবা টুথপেষ্ট হয় ব্যৱহাৰ কৰিব পাৰে এইটো হাৰ্বেল টুথপেষ্ট হয় বহুত ধুনীয়া ৰিজাল্ট এইটো এল'ভেৰাযুক্ত লগতে আছে নাৰ্ছিং ক্ৰীমটো বহুত ধুনীয়া হয় এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সকলোৱে এইটোৰ দামো হৈছে মাত্ৰ 60 টকা তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বস্তুবিলাকৰ দামো কম আৰু ৰিজাল্টো ভাল এইটো যদি ৰেগুলাৰলি মুখত ধুনীয়াকৈ দি থৈ দিয়ে নাইট ক্ৰীম হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইটো নাৰ্ছিং ক্ৰীমটো এণ্টি মাৰ্কছ মুখত ধৰক বহুতৰে ক'লা দাগ থাকে এইখিনি জেগাত বহুতৰে ক'লা দাগ পৰে এইটো এণ্টি মাৰ্কছটো ব্যৱহাৰ কৰিব পাৰে বহুত ধুনীয়া ৰিজাল্ট হ'ব আপোনালোকৰ এইটোৰ দামো হৈছে মাত্ৰ 85 টকা তো আপোনালোকে চাব পাৰে এই প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে মুখত যেনেকৈ নৰ্মেলি ক্ৰীম ঘঁহে এনেকৈ ঘঁহিব লাগে এণ্টি মাৰ্কছটো যদি ৰেগুলাৰ ব্যৱহাৰ কৰে আপোনাৰ মুখৰ ক'লা দাগটো নোহোৱা হয় লগতে আছে চচ কিবা টমেটো কেটচাপ আপোনালোকে ধৰক মেগী বা চাওমিন খায় তাৰ লগত ব্যৱহাৰ কৰাৰ কাৰণে টমেটো কেটচাপ আয়ুৰ্বেদিক হয় কোনো ধৰণৰ হাৰ্মফুল কেমিকেল বা নাই এইটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ শৰীৰৰ কাৰণে ভাল বা সৰু বাচ্চাও খাব পাৰে এইটো লগতে আছে ৰেড চিলি এইটো চচে হয় তো টমেটো চচে হয় এইটো ৰেড চিলি মানে এইটো জ্বলা হয় জ্বলাৰ হয় যাই যোনে ভাল পায় সেইটো খাব পাৰে জ্বলাৰ কাৰণে এইটো হ'ল টমেটো কেটচাপ এনেকুৱা ধৰণৰ বহুত আছে প্ৰডাক্ট লগতে আছে এইটো হৈছে ওমেন ডিঅ'ও আছে মেন ডিঅ'ও আছে আৰু আজি মোৰ লগত ষ্টকত নাই বাৰু যি নহওক মেন ডিঅ'ও আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ওমেন ডিঅ'ও আছে এইটো প্ৰডাক্ট বহুত ধুনীয়া স্মেল হয় আৰু এইটো হাৰ্বেল হয় যাৰ কাৰণে স্কিনত মানে এইটো আমি স্প্ৰে কৰিলে বহুতৰে স্কিনতটো বেয়া কৰি দিয়ে ক'লা কৰি দিয়ে বহুতে জানে তো এই প্ৰডাক্টটো যদি ব্যৱহাৰ কৰে সেইটো নাথাকে সেইটো নহয় আৰু স্কিনৰ কাৰণে ভাল হয় আৰু স্মেলটো বহুত টাইমলৈকে থাকে এইটো ধুনীয়া হয় ৰিজাল্ট আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ওমেন ডিঅ' বহুত ধুনীয়া ৰিজাল্ট লগতে আছে মূৰ ঠাণ্ডা ৰখাৰ কাৰণে ধৰক বহুতৰে নৱৰত্ন তেল বা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে তো এনেকুৱা ধৰণৰ কুল অইল হয় এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মাথাটো ঠাণ্ডা লাগিব লগতে মূৰত থকা শক্তিও বৃদ্ধি কৰে আৰু চুলি সৰাৰ প্ৰব্লেমো এইটো কমায় বহুত ধুনীয়া ৰিজাল্ট হয় কুল অইল লগতে আপোনালোকক দেখাইছিলোঁ আগৰ ভিডিঅ'ত মই তথাপিতো দেখাই দিছোঁ লিকুইড হিন্দুও আছে যিটো লাগে বহুত ধুনীয়া ৰিজাল্ট হয় এইটোৰো দাম বেছি নহয় 60 টকা মাত্ৰ এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে লিকুইড হিন্দু বহুত ধুনীয়া ৰিজাল্ট লগতে আছে ৰাইচব্ৰেন অইল আমি ভাত ৰন্ধা তেলটোতো সকলোৰে কাৰণে প্ৰয়োজনীয় হয় আৰু আজিৰ মানে মাৰ্কেটত কেনেকুৱাকৈ দাম বাঢ়িছে আপোনালোকে গমেই পায় তো কিবা ৰাইচব্ৰেন অইলো আছে কিবা ৰাইচব্ৰেন অইল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিটো হাৰ্টৰ কাৰণে বহুত বেছি ভাল আৰু কোলেষ্ট্ৰল লেভেলো ইয়াতে
মানে খাই থাকিলে এইটো কোলেষ্ট্ৰল লেভেলো বাঢ়িব নিদিয়ে, লগতে ইউৰিক এচিডটো আপোনালোকৰ নহয়, কাৰণ প্ৰটিন 0 আছে ইয়াতে। সেইটো খাব পাৰে আপোনালোকে। কিভা ৰাইচ বিন অইল, চাউলৰ পৰা বনোৱা তেল, এইটো বহুত ধুনীয়া। আমাৰ ঘৰতো এইটোৱে ব্যৱহাৰ কৰোঁ, তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। নেক্সট, খাই উঠি পেলাই বাচনটো ধুব লাগিব ন, তো সেইকাৰণে কিভা বৰ্তন বাৰ। তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰডাক্ট আছে আমাৰ ইয়াতে। এইটোৰ দাম হৈছে মাত্ৰ 30 টকা, 30 টকা। তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা ধৰণৰ বহুত প্ৰডাক্ট আছে, 500ৰ ওপৰত প্ৰডাক্ট আছে। এইটো ছানটান ৰিমুভাল ক্ৰীম, মানে এইটো আমি সূৰ্যৰ তাপ যেতিয়া ওলাই যাওঁ, যেতিয়া সূৰ্যত মানে বাহিৰত যেতিয়া ওলাই যাওঁ, সূৰ্যৰ তাপে আমাৰ স্কিনটো পুৰি দিয়ে, ক'লা পৰি পেলাই দিয়ে। এইটো যদি আপোনালোকে আহি পেলাই লগাই দি 15 মিনিট বা 20 মিনিট সময় ৰখি দি তাৰপিছত হাতখন ধুই দিয়ে, এইটো ৰিমুভ হৈ যায়। তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ কচমেটিক প্ৰডাক্ট আছে। তো আজি বহুত বিশেষ নকওঁ, বহুত বেছি লাম্বা অলৰেডি হৈয়ে গৈছে, দীঘল হৈ গৈছে ভিডিঅ'টো। তো আমি এইখিনিতে সমাপ্ত কৰিছোঁ এই ভিডিঅ'টো। আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু কিভাত 550ৰ ওপৰত, মানে 550ৰ ওপৰত আপোনাৰ অধিক প্ৰডাক্ট আছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো সামগ্ৰী কিভাত পাব। তো কিভা এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। তো আপোনালোকে আহক, জড়িত হওক। কিভাত কেনেকুৱা ধৰণৰ বেনিফিট আছে মোক কণ্টেক্ট কৰক, মই জনাই দিম। আৰু মোৰ টিমত যদি জড়িত হ'ব খোজে, ডেছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰ দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু এই চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।